নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভালে আছে। আজি আমি আপোনালোকক এটা নতুন আপডেট দিবলৈ আহিছোঁ। সো বন্ধুসকল, আপোনালোকে অতি শীঘ্ৰে দেখিবলৈ পোৱা ভিগুদাৰ মুনমুন নামৰ গানটোৰ ভিডিঅ'টিৰ কাম ইতিমধ্যে তেওঁলোকে আৰম্ভ কৰিছে। অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ মুকলি কৰি দিব মুনমুন নামৰ গানটোৰ ভিডিঅ'টি। সো বন্ধুসকল, এই বিষয়ে ভিগুদাই কি ক'লে আমি আপোনালোকক দেখুৱাম। তাৰ আগতে আপুনি যদি এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাছিল, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। লগতে এই গানটোত আপোনালোকে কোন কোন জনপ্ৰিয় অভিনেতা অভিনেত্ৰীক দেখিবলৈ পাব সেয়া আজি আমি আপোনালোকক জনাম। সো বন্ধুসকল, অসমৰ জনপ্ৰিয় এক্টৰ বিবেক বৰাক আপোনালোকে এই গানটোত দেখিবলৈ পাব। লগতে প্ৰিয়ম পল্লৱী আৰু ভিগুদাকো আপোনালোকে দেখিবলৈ পাব। লগতে আমি জনাই দিওঁ যে গানটোৰ শুভ মুক্তি এতিয়ালৈকে তেওঁলোকে কনফাৰ্ম ডেট ফিক্স কৰা নাই। যেতিয়া তেওঁলোকে কনফাৰ্ম ডেট ঘোষণা কৰে আমি আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। তাৰ বাবে আপুনি আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। সো বন্ধুসকল, মুনমুন নামৰ গানটোৰ বিষয়ে ভিগুদাই কি ক'লে আমি আপোনালোকক দেখুৱাই ল'ব ওলাইছোঁ। মোৰ যোৱা 5 ডিচেম্বৰ তাৰিখে এটি গীত মুক্তি পাইছে। দুৰ্ভাগ্যবশতঃ অকণমান কম মানুহে শুনিছে গীতটি। নাজানো মোৰ চেনেলৰ প্ৰব্লেম নে নটিফিকেশ্যন পোৱা নাই, মোৰ কেতিয়াও নহয় তেনেকুৱা। কিন্তু এইবাৰ চাগে ৰাইজৰ ওচৰলৈ গৈ পোৱা নাই গীতটি, মোৰ তেনেকুৱা এটা সন্দেহ এটা হৈছে। আৰু গৈ পালেতো ইনফেক্ট তেখেতসকলে অভিয়াছলি নুশুনাকৈ নাথাকে, লাইক ডিছলাইকৰ পিছৰ কথা। কিন্তু খুব সম্ভৱ মোৰ লাগিছে তেখেতসকলে নটিফিকেশ্যনছ পোৱা নাই, হয়তো মোৰ চেনেলৰ লগতে কিবা এটা ইছ্যু হ'ব পাৰে। এইখিনি বাৰু মই এইখিনিত সময় পোৱা নাছিলোঁ, গতিকে মই নিজে চেক কৰিব পৰা নাই। চ' যি কি নহওক, মুনমুন গীতটিক এতিয়ালৈকে উপভোগ কৰা প্ৰায় 96,000 1 লাখ আৰু প্ৰায় 1 লক্ষ দৰ্শকক জনাইছোঁ ধন্যবাদ। আপোনালোকে গীতটি শুনিছে, আপোনালোকৰ মতামতবোৰ জনাইছে, আৰু গীতটি ভাল পোৱাসকলে লাইক কৰিছে, বেয়া পোৱাসকলে ডিছলাইক কৰিছে, এইটো স্বাভাৱিক, গীতটো থাকিবই। গতিকে এটা ভাল খবৰ দিবলৈ আপোনালোকৰ বাবে এই লাইভ ছেশ্যনটো মই কৰিছোঁ যে মুনমুন গীতটিৰ যে ৰিল চিটি মই যে ৰিলছ তৈয়াৰ কৰিব পৰাকৈ অডিঅ'টো মই এৰি দিছোঁ। মোৰ প্ৰফাইলত আপোনালোকে গ'লেই দেখিবলৈ পাৰিব। গতিকে সেই ৰিলছ ভিডিঅ'টো আপোনালোকে বনাওক, প্ৰস্তুত কৰক, আৰু এটা হোৱাটছএপ নম্বৰ মই তাতে দি থোৱা গৈছে 8761969399। আই ৰিপিট 8761969399। এই নম্বৰটোত আপোনালোকে আপোনালোকৰ ধৰণে ল'ৰা ছোৱালী সকলোৱে উভয়ে, দেয়াৰ ইজ ন' এজ লিমিট, আপোনালোকে ৰিল ভিডিঅ' প্ৰস্তুত কৰক আৰু আমালৈ প্ৰেৰণ কৰক। আৰু যিটো আটাইতকৈ বেষ্ট ৰিল ভিডিঅ' হ'ব, এই ৰিল ভিডিঅ'টি যিগৰাকী বিজয়ী হ'ব অৰ্থাৎ, চ' তেখেতক আমি আমাৰ যি অফিচিয়েল মিউজিক ভিডিঅ' হ'ব সেই মিউজিক ভিডিঅ'টোত আমি সংলগ্ন কৰিম। এই লাইভটোকে মই এইখিনি কথা কৈছোঁ। গতিকে যি ৰিলছ বেটেল আজিৰ পৰা ষ্টাৰ্ট হ'ব, এই ৰিলছ বেটেলটো আপোনালোকে ধুনীয়াকৈ প্ৰস্তুত কৰক, আমালৈ প্ৰেৰণ কৰক। আমি চাম আপোনালোকৰ যি ৰিল ভিডিঅ', আপোনালোকৰ মাজত থকা যি প্ৰতিভা, সেই প্ৰতিভাখিনি মুনমুন গীতৰ জৰিয়তে আপোনালোকে নিজাববীয়াকৈ নিজৰ মতে প্ৰস্তুত কৰি পেলাই পঠিয়াই দিয়ক। আমি ৰৈ থাকিম আপোনালোকৰ বাবে। মুনমুন যোনে যোনে ভাল লাগিলে বুলি কমেণ্ট দিছে, মই দেখিছোঁ, ধন্যবাদ সকলোকে। গতিকে সকলোৱে প্ৰস্তুত কৰক আৰু প্ৰস্তুত কৰি আপোনালোকে পঠিয়াই দিব। বহুত দিনৰ পিছত, প্ৰায় 19th নৱেম্বৰত মই আহিছিলোঁ এজেগালৈ। 19th নৱেম্বৰৰ পিছত আজি কিমান 9 তাৰিখ, প্ৰায় 20 দিন, প্ৰায় 20 দিনৰ পিছত বেক টু গুৱাহাটীত নাছিলোঁ। গতিকে মুনমুনৰ বহুত বিশেষ প্ৰচাৰো কৰা নহ'ল এইবাৰ। গতিকে সেইকাৰণেই হয়তো ৰাইজৰ মাজলৈ অলপমান কমকৈ গৈ পাইছে। গতিকে মৰম দিলে চাগে সেইখিনি সম্পূৰ্ণ হৈ উঠিব। এবাৰ অলপ ব্যতিক্ৰম হ'ল, চ' নাজানো, বহুতখিনি সময় আছে। মুনমুনৰ ভিডিঅ' অতি সোনকালে আপোনালোকে পাব। আৰু সেই ভিডিঅ'ত মই ভাবিছোঁ আপোনালোকৰ মাজৰ প্ৰতিভা সম্পন্ন কোনোবা এগৰাকী বিশেষ ব্যক্তিক যদি মই সংলগ্ন কৰিব পাৰোঁ, নৱপ্ৰজন্মক আমি কিবা এটা সুবিধা দিয়া বুলি ক'ব পাৰিব।